Hey guys, কেনে আছে আপোনালোক আৰু বহাগী ব্লগছলৈ আপোনালোকক স্বাগত কৰিছো। বহাগী আছে আমাৰ ঘৰত ইয়ানি কি ডিব্ৰুগড়ত তাই বনাই আছে খানা। মই কিচেনৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু তাই কি বনাই আছে চাই থাকিব। ব্লগটো কেনে পালে কমেন্টত নিশ্চয় জনাব। তাই মৰ্নিং ব্ৰেকফাষ্ট বনাই আছে। ইফালে কি হয় এইটো কিহৰ চব্জি আলু আৰু কাঁচকলৰ চব্জি, ইফালে ৰুটি। তাই অলপ পাৰিছে শিকি লৈছে আৰু দেই। এটা ইফালে চাই দিয়া আৰু ব্লগটো ষ্টাৰ্ট কৰিছে। ৰাতিলৈকে চাই থাকিব কি কৰি থাকে, ক'ত ফুৰিবলৈ যায়। তাই শিকিছে দেই, দেখিছে ইমান ধুনীয়াকৈ বনাইছে। আকৌ ইফালে চব্জি। আমাৰ কিচেনত লাইটৰ অলপ প্ৰব্লেম আছে সেইকাৰণে। এতিয়া আৰু মই ৰেডি হৈছোঁ, মানে তেতিয়া বাই ব্লগটো কৰি দিলে আৰু মই এতিয়া গা পা ধুই চব কাম কৰিলোঁ মানে ৰুটি চুটি খালোঁ আৰু এতিয়া মই কৰিম ভাত চাত বনাম আৰু বা আৰু ভিনদেউটো স্কুল গ'ল। তো এতিয়া মই ভাত চাত বনাওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। আৰু এইটো হৈছে আমাৰ বাৰ ৰুম, বাৰ মানে এইটো কোৱাৰ্টাৰ হয়। আৰু এইজনী হৈছে আমাৰ বাৰ ছোৱালী। এইজনী বেমাৰ হোৱাৰ কাৰণে যোৱা নাই। তাৰপাছত এটা ৰুম আৰু ইফালে আছে এটা ৰুম। ইয়াৰ বেডশ্বীটটো ধুই দিয়া হৈছে। ইফালে এটা আছে, দুটা ৰুম। আৰু এইটো এটা দুটা ৰুম আছে। তাৰপাছত কিটচেন এটা আছে। কি বিচাৰিছ? এতিয়া আৰু ভাত বনাওঁগৈ। আকৌ বাহঁত আহিবই। আজিতো শনিবাৰ, আজি বাৰটাতে ছুটি দিব। তো চাই থাকিব। বনাই খাই মেলি শুলোঁ। এতিয়া তাইও আহি পালে, আজি শনিবাৰ যে সেইকাৰণে আজি আহি পালে সোনকালে। আৰু এতিয়া ক'ত ফুৰাব লৈ যায় চাওঁ, নহ'লে খাই শুই বৰ লাগি গৈছে। ক'ত লৈ যাবি? আমি অলপ পিছত যাম চেণ্টাৰলৈ। তাৰপিছত তাইক দেখাম। ইয়াত অইল আছে, অইল কেম্পাছ নেই आपको भी जाना है। আৰু আমি তাইক ফুৰাবলৈ লৈ যাম। আকৌ মা আৰু তাইৰ ভিনদেউ গৈছে মেডিকেললৈ। চাই লওঁ তথাপিও কি হয়। আমা মিন্স গ্ৰেণ্ড মা হে না। এতিয়া অলপ দেৰি শুই লওঁ, তাৰপাছত চাওঁ কি হয়, দেখাই থাকিম। এয়া উঠিলোঁ শুই মেলি, আৰু এতিয়া আমাৰ বাই মানে গৰ্ডিছটো মিলাই আছে, মই চাই আছোঁ। আৰু ইয়াত যেনেকুৱা আছে এইটো নাভাবিব আৰু এনেকুৱাই থাকে কোৱাৰ্টাৰ ৰুমবোৰ। কি কৰিম, এডজাষ্ট কৰিব লাগে। আৰু এইজনী আমাৰ শুই উঠিছে এতিয়া। ক'ত যাবি খুচি? মই মানে কৈছিলোঁ ইয়াক এইটো খোলে মই চকলেট কিনি দিম বুলি, কিন্তু এতিয়া মোক মানে চিঞৰি আছে। সন্ধিয়া হ'ল আৰু মেইন ৰোডৰ কাষতে আছে যে যাব ভাল নালাগে। বহুত গাড়ী থাকে। এতিয়া মনত পেলাই দিছোঁ, সেইকাৰণে কান্দি আছে। এইটো মই কিনি দিছোঁ, কেইদিনা পঠাই দিছোঁ। ভিনদেউ আৰু আমাৰ ভিনদেউৰ মা গৈছে মেডিকেল। তো আহিব, অহাৰ পাছত আকৌ লগ পাই আছোঁ। আৰু ভাত চাত বনোৱা তেতিয়া দেখুওৱা নাছিলোঁ, মানে কেমেৰা ষ্টেণ্ড আছে, মই লগাব জনা নাছিলোঁ মানে তাত গৈ। সেইকাৰণে অলপ সন্ধিয়া টাইপত মানে ৰাতি দেখাম আৰু। এতিয়াতো সন্ধিয়া হৈয়ে গ'ল। এতিয়া বাই বাই। খুচিক টিউচন কৰাই আছোঁ, তাই লিখি আছে। কি লিখিছা খুচি? নাম্বাৰ কোনে দিছে? আণ্টি। এতিয়া তাই লিখি আছে, তাইক পঢ়াই লওঁ, তাৰপাছত আকৌ মানে ভাত চাত খাই শুমগৈ ন, হয়নে? হয়। পূৰা মানে খোৱাটোৱে দেখাই আছোঁ। আৰু এতিয়া ময়ো শুই আছোঁ বাৰু। ভিনদেউহঁত আহিল, ভাত চাত খালোঁ আৰু এতিয়া শুমগৈ। ইয়াত বহুত সোনকালে খোৱা হয়, 8টাতে খোৱা হয়। আমাৰ ঘৰত 9টামানত 10টা বাজি যায় শুবলৈ। ইয়াত 8টাত খোৱা হয় আৰু। চ' আজিলৈ বাই বাই। লগ পাম নেক্সট ব্লগত। আৰু ইয়াৰ পৰা কিমান বাৰো দি থাকিম ব্লগটো। আজিলৈ বাই বাই। See you guys.